নমস্কাৰ মই আপোনালোকৰ মাজলৈ অসীম গগৈ আৰু আজি মই যাত্ৰা আৰম্ভ কৰিছোঁ ধেমাজি যিহেতু আমাৰ ৱৰ্কশ্বপটো খুব ওচৰ চাপিছেহি আৰু আমি ৱৰ্কশ্বপটো ভাবিছিলোঁ 1 মাৰ্চৰ পৰা 15 মাৰ্চলৈ কৰাৰ কথা আছিলে কিন্তু আমাৰ বছৰীয়া পৰীক্ষা ছাত্ৰ ছাত্ৰী বিৰাট বেছি অভিযোগ ছাৰ আমি ৱৰ্কশ্বপটো যাম আমি পৰীক্ষা নিদিওঁ অভিভাৱকবিলাকে আমাক সুধিছে যে আপোনালোকে বিয়া পতা হয়নে নহয় আপোনালোকে নাজানে নেকি ঘৰ ল'ৰা ছোৱালী আছে পৰীক্ষা আছে আপোনালোকে কিয় ৱৰ্কশ্বপ পাতিছে কাইণ্ডলি আপোনালোকে ৱৰ্কশ্বপটো পিছুৱাই দিয়ক আমাৰ ল'ৰা ছোৱালীখিনি ইণ্টাৰেষ্টেড চ' তেওঁলোকৰ অনুৰোধ ক্ৰমে আমি ৱৰ্কশ্বপটো পিছুৱালোঁ আৰু এতিয়া আমি ধেমাজি গৈছোঁ ধেমাজিত আমি কি খাম আমি ৱৰ্কশ্বপটোৰ বিষয়ে কি ক'ম খোৱাটো মেইন দেই মই আগতে কৈছোঁ কাৰণ মই ডাইটিং কৰোঁ কাৰণ আজি 50 বছৰ বয়সতো মই ইমান বেছি ধুনীয়া হৈ আছোঁ য়ং হৈ আছোঁ বহুত ৰাজ আছে মানে মই কি খাওঁ গতিকে এইবিলাকেতো বুঢ়া হৈ গ'ল বাৰু এইবিলাক গাড়ী চলাই আছে বুঢ়া হৈ গৈছে অনিল কাপুৰ আৰু পাছত আমাৰ মধুজনী বহি আছে মৌ মাখি গোটেইজনী গতিকে আহি আছে আৰু পিছফালে আমাৰ বাবু চাহ আছে ফোনত কথা পাতি আছে গতিকে আমি সবিশেষ জনাই যাম মোৰ ব্লগটো প্ৰথমতে ষ্টাৰ্ট হৈছে গতিকে ভাবিছোঁ আপোনালোকে মোৰ ব্লগটো চাব থেংক ইউ এয়া ধেমাজিলৈ বুলি যাত্ৰা আমি গৈ আছোঁ আৰু মোৰ গণেশটো দেখুৱাই দিছোঁ এয়া গৈ আছোঁ খুব ধুনীয়া ৰাস্তা পাইছোঁ আমি নগাঁও পোৱা নাই ক'ৰবাত দুপৰীয়া খাম আৰু ক'ৰবাত ধুনীয়াকৈ গতিকে দেখুৱাই যাম আৰু আজি ব্লগটো মই আজিয়ে দিম আপোনালোকক কাইলৈ আমি কি কৰিম সবিশেষ জনাম আপোনালোকক কিয় কপি কৰি থাকে মই বুজিয়ে নাপাওঁ জানেনে মই এতিয়া চাহ খাব নামিছোঁ কাৰণে আমাৰ সঞ্জীৱে এতিয়া তাতে ব্লগ বনাই আছে দেখিছে নহয় তো আমি আহিছোঁ চাহ খাবলৈ আকৌ আমাৰ বাকী মানুহখিনি বহিয়ে আছে ইয়াতে ধুনীয়াকৈ চাহ একাপ খাই লওঁ এখন হোটেলত আহোঁ কল খাব নেকি কোনোবাই কল ধুনীয়া ধুনীয়া কল আছে কলবিলাকো খাব পাৰে আপোনালোকে পকা কল কেঁচা কল আমাৰ মধু বাইদেউ আহিছে এই দাদা হোটেলত সদায় চাহ খাব সোমাওঁ মই আজি আকৌ বহুত দিনৰ মই দাদা হোটেলত আহিছোঁ চাহ খাবলৈ দাদাক লগেই নাপাওঁ চ' ধুনীয়াকৈ একাপ চাহ খাম চাহ খাই আকৌ পুনৰ আমি ধেমাজি যাত্ৰা কৰিম আমাৰ এইপিনে আহি আছে মধুবালা সকলোৱে ছাবস্ক্ৰাইব কৰিব হা অসীম দাই বহুত এজন ভাল কৰিগ্ৰাফাৰ বুলি আপোনালোকে জানে মই আকৌ বেলেগকৈ ব্ৰাইটটো দিব নালাগে তেখেতৰ ওপৰত ব্ৰাইট নকয় বাইট মই এখন ষ্টেণ্ডাৰকে কওঁতে ষ্টেণ্ডাৰ্ডৰ মুখৰ ৰজনীগন্ধা আছে এইবিলাকে কনচিয়াছ নহয় হেল্থ কনচিয়াছ নহয় হেল্থ ইঞ্চুৰেঞ্চ আছে নাই চোকা নহয় কিন্তু হেল্থ ইঞ্চুৰেঞ্চ আছে নাই আছে এইটো হেল্থ তাৰপিছত মানে কি হ'ল আমি চাহ খাবলৈ আহিলোঁ প্ৰথম কথা আমি এটা আপোনালোকে গম পাইছে আমি ধেমাজি কি কাৰণে আহিছোঁ আৰু মই লৈ আহিছোঁ অসীম দা আৰু অসীম দাৰ কাৰণে মানে ধেমাজিবাসী ৰাইজবিলাক বিৰাট আগ্ৰহী হৈ আছে মোক বহুত ভাল পায় তাৰমানে তেখেতে এতিয়া ক'ত টাইম দিব কি কৰিব তাৰমানে ক'ত গাহৰি খাম ক'ত সাজপাতি খাম ক'ত পলু লেটা খাম আজি খাম আৰু ডাইটিং নকৰোঁ আজি আমি খাম আৰু এটাই কথা তেখেতক আপোনালোকক মই এক্সট্ৰাকৈ আকৌ চিনাকি দিব নালাগে কৈ গৈছিলোঁ কিন্তু তেখেতক আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু তেখেতে নতুনকৈ তেখেতে খুলিছে ইউটিউব চেনেল যদি প্ৰথমবাৰ খোলা হয় কিজানি তেখেতে বহুত ওপৰত থাকিলেগৈহেঁতেন আপোনালোকে মই বহুত ওপৰত নাই মই বহুত তলত আছোঁ তলত থাকিয়ে ভাল পাওঁ একো নাই মানে আপোনালোকে যিমানখিনি মৰম কৰে যিমান এটা ভিডিঅ' চাই ন আৰু বিশেষ বৰ চিৰিয়াছলি কথা কৈছে কোনো চিৰিয়াছলি কথা ক'ব নোৱাৰে ধুনীয়াকৈ কথা পাতিছে তাৰপিছত কি হ'ল অকণ দুখো হৈ আছে মনটো কেলৈ গম পায় নাই আপোনালোকে চব কথা পাতিব নালাগে নহয় মানে কেলৈ দুখ হৈ আছে মানে ধেমাজিলৈ যাবলৈ কাক টাইম মানে অকল দুদিনৰ কাৰণে আহিছে কিন্তু মানে এতিয়া মানুহবিলাকক ধৰক কমেও 10 দিনমান থাকিলে তেখেতে চবতে দিব পাৰিব এক্সট্ৰাকৈ নালাগে এক্সট্ৰাকৈ চেনিটো দিলে লাল চাহটো দিব যিহেতু কৰ্মশালা দিন ওচৰত থাকি মানে বৰ চিৰিয়াছ মানে কথাবিলাক কিয় ইমান চিৰিয়াছ হৈ থাকোঁ মাথাটো গৰম হৈ যায় তাৰপিছত মানে এতিয়া বহুত দুখ কিন্তু ধেমাজিতে ক'ত থাকিব ক'ত টাইম দিব দুদিন কাৰণেহে আহিছে ন তাৰপৰা যি কি নহওক মৰম দিব আৰু ভিডিঅ'বিলাক চাই থাকিব বহুত ভাল ভিডিঅ' বনায় মইতো সদায় চায়ে থাকোঁ কিন্তু আপোনালোকেও চাওক আৰু আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ' যিমান পায় যাতে মুখেদি কথা নুফুটেও মোৰ কথাটো নুফুটে বুলি কৈ দিয়ে চাওক যি নহওক আমি গৈ আছোঁ ই কথা ক'লে বহুত কথা কৈ থাকিব চ' আমি চাহ খাম চাহ খাই উঠি আমি পুনৰ যাত্ৰা কৰিম তাৰপিছত গৈনো ক'ত ৰখিম কি কৰিম গোটেইখিনি সবিশেষ জনাই যাম আপোনালোকে চাই গৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাব আৰু প্লিজ জামত ফচিছোঁ আৰু ট্ৰাফিক জামটোত মই যদি পাৰোঁ হেল্প কৰিবলৈ ট্ৰাই কৰিম কাৰণ এইপিনে আপোনালোকে গোটেই ট্ৰাক চাকবিলাক হৈ গৈছে তো মই সেইফালৰ পৰা ট্ৰাকবিলাক ৰখাবলৈ ট্ৰাই কৰিম গোটেই ট্ৰাকেদি ভৰ্তি হৈছে সেইফালৰ পৰা ট্ৰাকবিলাক আহিব মানা কৰি দিয়ক নাই এইফালে জাম হৈ গৈছে না এইফালে গোটেই জাম তো ট্ৰাই কৰিছোঁ
কেতিয়াবা ট্ৰেফিকৰো কাম কৰিব লাগে, ভাল লাগে কেতিয়াবা সমাজ সেৱা কৰি। মানুহখিনিক গাড়ীবিলাক আহিবলৈ কৈছোঁ কাৰণ বহুত ট্ৰাফিক জাম হৈ গৈছে। চ' কেতিয়াবা এনেকুৱা কামবিলাক কৰি ভাল লাগে। আহক আহক আহক, এইপিনে আহিব পাৰিব। ট্ৰাকবিলাক বেক কৰক। ট্ৰাক বেক কৰিবলৈ এইবিলাক গোটেই ৰাস্তাটো জাম হৈ গৈছিলে কাৰণ ইয়াত ট্ৰেফিক যিহেতু নাই, আমি এইবিলাকে কাম কৰিব লাগিব অকণমান। আহক গাড়ী আহক, আহিব পাৰিব। এইবিলাক কাম কৰি কেতিয়াবা ভাল লাগে যাতে ট্ৰেফিক জামটো নহয়, নহ'লে ট্ৰেফিক জামটো হ'লে বহুত বেছি প্ৰব্লেম হৈ যায়। গতিকে অকণমান ট্ৰাই কৰিছিলোঁ এইখিনি কৰিবলৈ। চ' আপোনালোকক দেখুৱাই গৈ থাকিম। আহক, আপুনি আহিব পাৰিব দাদা। এতিয়া জামটো কমিলে, ভাল লাগিলে। আজি বহুত দিনৰ মূৰত এনেকুৱা এটা কাম কৰিছোঁ য'ত আমাৰ সঞ্জীৱ কিঙে গাড়ী চলাই আছে। এতিয়া আকৌ গাড়ীখনত বহিম। আজি ভাল লাগিছে এইকাৰণে ট্ৰেফিকৰ কৰা কামটো আজি কৰি চালোঁ। এক্সপিৰিয়েঞ্চ খুব ধুনীয়া। গতিকে চাওক, আজি মই ট্ৰেফিকৰ কাম কৰি পেলাই আজি ৰাস্তাটো মুকলি কৰি দিলোঁ ৰাইজৰ বাবে। বহুত ভাল কাম কৰিলোঁ। আপোনালোকে ছাপোৰ্ট কৰি যাওক আকৌ। বঢ়িয়া কাম কৰিছে দেই অসীম দা, এনেকৈ কৈ যাব, তেতিয়াই ভাল লাগিব। তাৰপিছত দেখিব কেইদিনমান ট্ৰেফিক পুলিচ হৈ পেলাই গুৱাহাটীৰ ৰাজপথত পূৰা হুইচেল বজাই আছোঁ মই। মাজতে আমি ফুচকা খাবলৈ আহিলোঁ। এতিয়া ফুচকাৰ দোকান কিন্তু এটা বৰ ধুনীয়া কলহ পিঠা বনাই আছে কলহটোত। ধুনীয়া বাইদেউ এগৰাকী পিঠা বনাব লৈছে, লগতে ফুচকা সকলোৰে প্ৰিয় থাকে। ত' আমি এতিয়া ফুচকা খাম। ফুচকা কেতিয়া দিব? জলকীয়া, আলু, জিভাৰ পানী পৰি যায়। ফুচকা দেখিলে জিভাৰ পানী পৰি যায়। তেজপুৰ পালোঁতো, গতিকে এতিয়া আমি ফুচকা খাম। গোটেইবিলাক এটা মোক নকল কৰিছে চাওক। এইবিলাক দেখিলে না আপোনালোকে? মই কিবা এটা কৰিলে কপি কৰিলে সঞ্জীৱে কপি কৰে। চ' এতিয়া আমি ফুচকা খাম। বহুত ধুনীয়া ফুচকা। তেজপুৰ আহিলে এইটো ফুচকা খোৱা। জীৱনত বহুত গুৱাহাটীত ফুচকা খাইছোঁ, কিন্তু এইটো ফুচকা নিচিনা টেষ্টি মই পোৱা নাই। মানে বুজাব বিচাৰিছে গুৱাহাটীৰ ফুচকা বেয়া। তেজপুৰৰ ফুচকা ভাল। আমনি লাগিছে, ধেমাজি নাপাইছোঁ এতিয়া ৰাতি হৈ গ'ল। আৰু সঞ্জীৱে হাঁহি আছে কাৰণ সঞ্জীৱে গাড়ীখন চলাব বাদ দিলে, দি পেলাই আমাৰ এতিয়া বাবু চাই ধুনীয়াকৈ গাড়ীখন চলাই আছে। মই মানে গাড়ী চলাবলৈ মুড নাই, মোৰ মানে মন নাই, সেইকাৰণে মই শুই আছোঁ। আৰু কেতিয়ানো ধেমাজিখন পামগৈ মোৰ তেনেকুৱা লাগিছে সঁচাকৈ। ইমান দূৰতকৈ মানুহবিলাক থাকে বাৰু গুৱাহাটী মাজে। মা এইজনী আকৌ কিবা মাত মাতে মাজে মাজে, হাউতে ইউ নে কি কৈছে, ইংলিছ বুজি নাপাওঁ নহয় আমি। আকৌ কি ইংলিছত কৈছে? ধেমাজিখনত জন্ম কোনে লৈছে বুলি কিয় ক'ব লাগে? নহয়, সেইটো বুলি কোৱা নাই। ধেমাজিখন কিয় ইমান দূৰ সেইটোৱে কৈছোঁ মই। ইমান দূৰ সেনেকুৱাকৈ ধেমাজিৰ পৰা গুৱাহাটীত আহিলেও মানুহবিলাকে ভাবিব গুৱাহাটীখন কিয় ইমান দূৰ। চ' কথাটো তেনেকুৱা হৈছে। এতিয়া কেতিয়া আমি ধেমাজি পামগৈ ঠিক নাই। ব্লগটো শেষ নকৰোঁ, আকৌ গৈ পেলাই এটা ক'ম কিবা এটা য'ত আমি থাকিম, কি খাম, গোটেইখিনি দেখুৱাম। গতিকে স্কিপ নকৰিব আপোনালোকে। আৰু ধেমাজিৰ বিষয়ে বহুত কথা আমি জানিম, কিন্তু অলপ পিছত। গাখীৰ বুলি ভুলতো নাভাবিব, এয়া গাখীৰ নহয়, ইয়াত সাজ পানী, লাও পানী। চৰাই চৰাই ইমানটো হলোহি এই পুতিব নাজানো খুটি হায় এই সৰুৰে পৰাই
এইটোকে ভাল পালো বাহিৰ এয়া নহে লগালো জুতি এই দেহি বাৰীৰে ঢাপ শুৱনি নাহৰ গছ এজুপি নাহৰ গছ এজুপি ফুলে পাতে শুৱনি ফুলে পাতে শুৱনি কৰে উদয়মান খুব ধুনীয়া গীত গায় তো তেখেতৰ গীতবিলাক আমি শুনি আছোঁ আৰু আপোনালোকে শুনি যাওক এনেকুৱা প্ৰতিভাৱান এজন কণ্ঠশিল্পী আমাৰ মাজত আহিব লাগে তেখেতসকলে সঁচাই গীত গান গায় আপাৰ চবত বিহু বুলি ক'লেতো চবেই জানে বিহু আহি আছে গতিকে আপোনালোকে ডেফিনেটলি চাই যাব মোৰ ব্লগটো ছোৱালীটো সমুদ্ৰ গ'ল কণ্টিনিউ 1 2 3 4 1 2 3 4 ও জানো এই পাছফালৰ জোহালত মুকা সজাই আছিল কনচেপ্টটো বেলেগ ও নখেৰে চিৰিলো বুবুৱে কৈ না চাগে নখেৰে চিৰিলি লেটা কাউণ্টাৰ দি আছো দেই মই দুৰীয়া ও হায়ো এই মোৰে ধনছে নাই লৈ বিহুৱান বৈছিলো এৰি পান মুগাৰে বনে হলা ও বিহু বিহু লাগি